523তম গৰখীয়া মহাসভালৈ সকলোকে স্বাগতম জনাইছোঁ। হাই হেল্ল' নমস্কাৰ এণ্ড খুলুংবাই। আৰু আজি মই আছোঁ কচুবাৰী, তামোলপুৰ কচুবাৰী হয়। আৰু ইয়াত হৈ আছে গৰখীয়া সভা, 523 সংখ্যক গৰখীয়া সভা হয়। তো সম্পূৰ্ণ আপোনালোকক দেখাই যাম আৰু এই ৰাস্তাটোৰে মই যাম এতিয়া। তো বলক মোৰ লগত। ফ্ৰেণ্ডছ, মই ফাইনেলি আহি পালোঁ মন্দিৰ, আৰু এতিয়া এই মন্দিৰখনৰ দুৱাৰ উন্মোচন কৰা হ'ব আৰু সেয়া আপোনালোকক সম্পূৰ্ণ দেখাই গৈ আছোঁ। তো সেইফালে চাই থাকিব ভিডিঅ'টো। আৰু এয়া দেখিছে মন্দিৰটো এতিয়া দুৱাৰ উন্মোচন কৰিব আৰু সেইফালে চাই থাকক। মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল জগন্নাথ ধাম সত্ৰৰ 523 সংখ্যক গৰখীয়া সভা মহোৎসৱৰ আজি প্ৰথম দিনৰ ঋতু কাৰ্যসূচী এয়া হৈছে মন্দিৰৰ দ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে দ্বাৰ উন্মোচক কামৰূপ মহানগৰ জিলা পৰিষদৰ অধীক্ষক সন্মানীয় উত্তম নাৰ্জাৰী ককাইদেউ। মই এই চেগতে তেখেতক উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰপিছত আমাৰ মাজত আছে আন এগৰাকী ভাইটি বন্তি প্ৰজ্বলক জ্যোতি ডেকা, তেওঁ আমাৰ মাজত আছে। আমি দুয়োগৰাকীকে ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আমাৰ মাজত আমি সৌভাগ্যৱান, আমাৰ মন্দিৰৰ দ্বাৰ উন্মোচক সন্মানীয় উত্তম নাৰ্জাৰী ককাইদেউৰ আমাৰ সহধৰ্মিনী সুমিত্ৰা দাস নাৰ্জাৰী, তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে। গতিকে এই চেগতে মই তেখেতকো উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। লগে লগে উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ উন্মোচক মহোদয় এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে সন্মানীয় উপসভাপতি দীপেশ্বৰ ৰাভাক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা আন এগৰাকী বন্তি প্ৰজ্বলক, তেখেত হৈছে জ্যোতি ডেকা। মই জ্যোতি ডেকাক এই চেগতে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা আৰু লগে লগে কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে সন্মানীয় উন্মোচক মহোদয়ক আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেখেতক সহায় কৰিব আমাৰ প্ৰাক্তন সভাপতি সুৰেন ৰাভা, তেখেত থাকিব। আৰু আমাৰ মহাপ্ৰভু থান সত্ৰৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি কামেশ্বৰ দাস, মই তেখেতক আগবঢ়াই দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। ভিতৰত চাকি জ্বলোৱা হ'ব, সেয়া আপোনালোকক দেখাই গৈছোঁ। বন্তি প্ৰজ্বলন হ'ব আৰু সেয়া চাই থাকক সম্পূৰ্ণভাৱে।
আৰু ফ্ৰেণ্ডছ এয়া মন্দিৰৰ চাকি আপোনাৰ উন্মোচন কৰাৰ লগে লগে তেনেকৈ ভক্তৰ ভিৰ দেখা পোৱা গৈছে আৰু এয়া চাওক ভক্তসকলে ইয়াতে চাকি জ্বলাইছে নৈবেদ্য আগবঢ়াইছে এয়া দেখা পাইছে সম্পূৰ্ণ সকলো দেখাই গৈ আছোঁ আৰু ইয়াত সৰু সৰু ল'ৰা ভাইটিবোৰ আছে ইহঁতসকলে আপোনাৰ শংখ বজাই ধুনীয়াকৈ হেৰি কৰি দিলে আৰু ভাইটি ইয়াতে হ'লে এইটো কিহৰ হেৰি স্থান হয় এইটো জগন্নাথ আৰু এইটো গোপাল ত' ফ্ৰেণ্ডছ এইটো গোপাল থান হয় আৰু পোনপ্ৰথমে ইয়াতে আপোনাৰ চাকি জ্বলোৱা হৈছে তাৰপিছত ইফালে জগন্নাথ থানত আপোনাৰ চাকি লগোৱা হৈছে আৰু এইটো পিছফালে কি মন্দিৰ গোপালৰ ইটো মন্দিৰ এতিয়া বন্ধ আছে তো ফ্ৰেণ্ডছ মন্দিৰটো এতিয়া বন্ধ আছে তো এতিয়া দেখাব নোৱাৰিলোঁ তো আপোনালোক এতিয়া বাহিৰৰ সম্পূৰ্ণ মেলা আৰু যিখন মানে সভাখন সজোৱা হৈছে সেয়া সম্পূৰ্ণ শেষ হ'লে আপোনাক দেখাম তো বলক কচুবাৰী গৰখীয়া মহোৎসৱৰ সম্পাদক কাৰ্যালয়ত আছোঁ আৰু মোৰ এইফালে আছে সম্পাদক আৰু সম্পাদকে আপোনালোকক নিমন্ত্ৰণী এটা আগবঢ়াব কেনেকুৱা আগবঢ়াই তো সেয়া শুনোৱা